এটা বিশেষ জাননী যিসকল প্ৰাৰ্থীয়ে 6 তাৰিখ দিনাখন লিখিত পৰীক্ষা বহিবলৈ গৈ আছে দিবলৈ গৈ আছে তেওঁলোকৰ কাৰণে এটা মই জাননী দিব বিচাৰিছোঁ আপোনালোকে যিকোনো কুৱেশ্যনৰ এনসাৰ আপুনি যদি জানে গপককে লিখি দিব অলপ ভাবি চিন্তি লিখি ল'ব কিয়নো 50 নম্বৰ 100টা কুৱেশ্যনৰ এনসাৰ যেটো আপোনালোকে জ্ঞাত হয় আপোনালোকে প্ৰেক্টিছ কৰি যেটো ঘৰত আইছে কিন্তু এই দিনাখন যাতে আপোনালোকৰ অকনো ভুল নহয় যেটো আপোনালোকে জনা কুৱেশ্যন যাতে আপোনালোকে ভুলকে লিখি নাহে তাই কামনা কৰিছো কাৰণ জনা কুৱেশ্যনৰ এনসাৰ প্ৰায়খিনি ভাইবনে আমি যেটো এক্সাম দি আহিছিল যেটো আমাৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছে যেটো জনা কুৱেশ্যন কিছু প্ৰায় মানুহে আমি ভুল কৰি আহো কিন্তু এটো ভুল কেতিয়াও কৈ নিদিব আপোনালোকে কনফিডেন্সলি আপোনালোকে যেটো আপোনালোকে প্ৰেক্টিছ কৰি আছে এই 50 নম্বৰ 100টা কুৱেশ্যনৰ এনসাৰ কেনেকৈ কৰিব লাগিব গতিকে এই সময়সীমাৰ ভিতৰত কেনেকৈ আমি খবৰ কৰিব লাগিব এই খবৰ কৰাৰ পাছত আমি কেনেকৈ শুদ্ধ হয় আমি জনা কুৱেশ্যনৰ এনসাৰ কেনেকৈ আমি শুদ্ধকৈ দিব পাৰিম গতিকে এইটো একদম মনত ৰাখি ল'ব আৰু সকলোৰে এক্সাম ভাল হওক গতিকে জনা কুৱেশ্যনখিনি যিখিনি পাৰে এইখিনি কৰি ল'ব কৰাৰ পাছত আপোনালোকে যদি কুৱেশ্যনৰ এনসাৰ কিছু নজনা থাকে তেনেহলে যেটো অসম পুলিচত নেগেটিভ মাৰ্কিং যেটো নাথাকে গতিকে এই নেগেটিভ মাৰ্কিং নথকাৰ সময়খিনিত লাষ্টত যেটো আমাৰ আপোনালোকক যেটো 5 মিনিটৰ আগত আপোনালোক বেল দিয়া হ'ব বেল মাৰা হ'ব ৱাৰ্নিং বেল তেতিয়া আপোনালোকে কুৱেশ্যনৰ এনসাৰ যদি আপুনি নেজানে তেনেহলে আপোনালোকে ব্লাইন্ড মাৰিব কিন্তু কুৱেশ্যনখিনি হেৰিটো নাযাব যেটো আপোনালোকে ব্লাইণ্ডতো শুদ্ধ হ'ব পাৰে যেটো আপোনালোকে কৰি আহে গতিকে অল দা বেষ্ট বেষ্ট অফ দা বেষ্ট আপোনালোকে দিয়া হওক তাই কামনা কৰিছো থ্যাংক ইউ